মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আছামলৈ তোমালোকক স্বাগতম। আজি মই আলোচনা কৰিম তোমালোকৰ লগত ক্লাছ 6ৰ যোনটো ছায়েন্স আছে, এই ছায়েন্সৰ লেচন নম্বৰ 2। লেচন নম্বৰ 1 আলোচনা কৰিছোঁ, সেইটো যদি দেখা নাই তোমালোকে চেনেলৰ যিটো প্লেলিষ্ট আছে তাত গৈ দেখিব পাৰিবা। এই চেনেলত আমি সকলো ছাবজেক্টৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে, পাঠভিত্তিক লগতে এক্সাৰচাইজৰ ইভেন পাৰ্টবিলাক ধুনীয়াকৈ বুজাই দিয়া হয়। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'বিলাক তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যাতে সিহঁতেও পঢ়িব সুবিধা পায়। ইয়াত কি আছে ছেকেণ্ড চেপ্টাৰত জীৱ আৰু জৈৱ বৈচিত্ৰ্য, ৰাইট? ইয়াৰ অনুশীলনৰ প্ৰশ্ন যিবিলাক আছে সেইবিলাক এতিয়া আমি দেখিব চেষ্টা কৰিম। 1ত কি আছে, শুদ্ধ উত্তৰটো গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। কিতাপত মানে এইটো আছে, গ'ল দিয়া আছে, এইবিলাকৰ মই এইটো দিয়া নাই, ডিৰেক্টলি ইয়াত প্ৰশ্নবিলাক দিছোঁ। গ'ল চিহ্নবিলাক তোমালোকে তাত ঘঁহিব পাৰা, ঘঁহি কিনে সেইটো মানে কি কৰিব পাৰা। ইয়াত চোৱা দিয়া আছে, উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে, ৰাইট? অভিযোজনত নে খাদ্য প্ৰস্তুতকৰণ নে প্ৰজননত নে শ্বাস প্ৰশ্বাসত? তো ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? প্ৰযোজন প্ৰক্ৰিয়াত, ৰাইট? তাৰপিছত ইয়াত চোৱা দিয়া আছে, ডালিম গছ এবিধ কি? যে বৃক্ষ নে গুল্ম নে তৃণ নে আৰহীলতা? তো ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন বিটো ৰাইট হ'ব, গুল্ম। কুৱেশ্যন নম্বৰ 3ত কি দিছে? তলৰ কোনবিধ জলজ উদ্ভিদ নহয়? ইয়াত 4টা অপশ্যন দিছে, পদুম, খৰিকাজাই, পুনি, ভেটি। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন বিটো ৰাইট, খৰিকাজাই। 4 নম্বৰ এটা মানে মাল্টিপুল চইচ কুৱেশ্যন দিছে। ইয়াত চোৱা দিয়া আছে, চৰাইৰ ডেউকা হ'ল কি? পাখিৰ ৰূপান্তৰ, আগঠেঙৰ ৰূপান্তৰ নে পিছঠেঙৰ ৰূপান্তৰ? তাৰপিছত দি দিছে এ আৰু বি দুটাই। চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন বিটো ৰাইট, আগঠেঙৰ ৰূপান্তৰ। কুৱেশ্যন নম্বৰ 5ত দিছে, ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহৰ দীঘলীয়া নম্বৰ কাৰ্য কি? ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে, ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে, ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে নে ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে? চ' ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন চিটো ৰাইট, ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। কুৱেশ্যন নম্বৰ 2ত ইয়াৰ খালী ঠাই পূৰ কৰিব দিছে। তো প্ৰথম যোনটো আছে নম্বৰ 1, সেইটোত কি আছে? বীজপত্ৰ কি? বীজৰ ভিতৰত থাকে। তো জালৰ দৰে শিৰাবিন্যাস দেশ উদ্ভিদৰ চৰিত্ৰ কি হয়? ডাইকট। কুৱেশ্যন নম্বৰ 3 দিছে, উত্তৰ কোষ্টত দেশ জমা হৈ থাকে, সেইটো খালী ঠাইত কি হ'ব? খাদ্য। পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি দেশৰ দৰে হয়, শংকুৰ দৰে হ'ব। ফোঁপোলা হাড় চৰাইৰ এক চৰিত্ৰ হয়। কুৱেশ্যন নম্বৰ 3 দিছে, চমু উত্তৰ দিব দিছে, আৱাসস্থল কাক বোলে? এতিয়া ইয়াৰ আনচাৰ আমি লিখিব পাৰোঁ, আৱাসস্থল হ'ল জীৱৰ প্ৰাকৃতিক পৰিৱেশ য'ত জীৱ জীয়াই থাকে আৰু খাদ্য খায় আৰু লগতে কি কৰে? আশ্ৰয় আৰু নানা প্ৰয়োজনীয়তা তাত লাভ কৰে। তাক কি বুলি কোৱা হয়? এজ ইউজুৱেল আৱাসস্থল। 2 দিছে, জৈৱ বৈচিত্ৰ্য মানে কি বুজা? আনচাৰটো আমি এনেকৈ লিখিব পাৰোঁ যে জৈৱ বৈচিত্ৰ্য হ'ল কোনো নিৰ্দিষ্ট পৰিৱেশ বা পৃথিৱীত থকা জীৱ, যেনেকুৱা ধৰা উদ্ভিদ, জন্তু আৰু অণুজীৱৰ ভিন্নতা। 3 দিছে, কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে? ইয়াত দিয়া আছে চোৱা, কেকটাছে পানীত সঞ্চয়ৰ বাবে কি কৰে? ডাঠ মাংস কাণ্ড, যেনেকুৱা পানীৰ ক্ষয় ৰোধৰ বাবে পাতৰ পৰিৱৰ্তে কাইট, আৰু পানী শোষণৰ বাবে গভীৰ বা বিস্তৃত, ইয়াত স্পেলিংটো অলপ চাই ল'বা, বিস্তৃত শিপাৰে মৰুভূমিত অভিযোজিত হয়। জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য কি? বৈশিষ্ট্যবিলাক ইয়াত দিয়া হৈছে, কি কি? বৃদ্ধি আৰু বিকাশ, প্ৰজনন আৰু উদ্দীপনাৰ প্ৰতি সঁহাৰি। 5ত এটা প্ৰশ্ন দিছে, সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। কি কি? ভুট্টা, ধান আৰু ঘেঁহু হ'ব ইয়াৰ উত্তৰ। 6ত দিছে, জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। জৈৱ বৈচিত্ৰ্যৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, খাদ্য শৃংখল সমৰ্থন কৰে,
খাদ্য অক্সিজেনৰ দৰে সম্পদ যোগান ধৰে। পৰগাছনত এইটো কি দিছে পৰগাছ, এইটো স্পেলিংটো অলপ চাই ল'বা যি পৰগাছন আছে আৰু বীজ বিস্তাৰৰ সহায় কৰে আৰু সাংস্কৃতিক তথা অৰ্থনৈতিক জীৱিকা বজাই ৰাখে। চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা, সেইটো ব্যাখ্যা কৰিব দিছে। চৰাইয়ে যি পৰগাছন আছে জীৱ বিস্তাৰৰ অৰণ্য সম্প্ৰসাৰণত সহায় কৰে, লগতে আৰু কি কৰে পোক পৰুৱা নিয়ন্ত্ৰণৰ মাধ্যমেৰে জৈৱ বৈচিত্ৰ্যৰ অৰিহণা যোগায়। ইহঁতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে আৰু খাদ্য শৃংখলৰ অংশ হিচাপে কাম কৰে। 4 নম্বৰ দিছে শুদ্ধ নে অশুদ্ধ, সেইটো লিখিব দিছে। সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী, কথাটো শুদ্ধ নে অশুদ্ধ, এইটো অবভিয়াছলি অশুদ্ধ হয়। 2 দিছে চৰাইয়ে অৰণ্যৰ বিস্তৰণত সহায় কৰে, এইটো শুদ্ধ নে অশুদ্ধ, এইটো ডেফিনেটলি শুদ্ধ হয়। পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই, এইটো ডেফিনেটলি অশুদ্ধ, সম্পৰ্ক আছে তাৰমানে। জৈৱ বৈচিত্ৰ্য অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়, শুদ্ধ নে অশুদ্ধ, এইটো শুদ্ধ হয়। অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে, কথাটো কি, অশুদ্ধ। তাত মানে কিছুমান বিশেষ জীৱ জন্তু মানে জীয়াই থাকে। ইয়াত MCQ কিছুমান দিয়া হৈছে এই পাঠ ভিত্তিক, এতিয়া তোমালোকে জানা MCQ থাকে পৰীক্ষাত, সেইবিলাক মই ইয়াত এড কৰি দিছো, ইয়াৰ ভিতৰতে কমন থাকিব। 1ত দিছো পৰিৱেশত জীৱৰ ভিন্নতাক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হয়, সেইটো কি জৈৱ বৈচিত্ৰ্য। কোৱেশ্চন নম্বৰ 2 দিছে তলৰ কোনটো উচ্চতা আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ প্ৰকাৰ নহয়, গছ, ঝোপ, শাক, স্তন্যপায়ী। ইয়াৰ উত্তৰ কোনটো হ'ব, অপশ্যন ডি টো স্তন্যপায়ী। কোৱেশ্চন নম্বৰ 3 দিছে পখিলাই উদ্ভিদৰ প্ৰজননত কি ভূমিকা পালন কৰে, ইয়াত কেইটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন বি টো ৰাইট। ইহঁতে ফুলৰ মকৰন্দ খায় আৰু পৰাগচনত সহায় কৰে, এইটো অলপ দেখি ল'বা, ঠিক আছে। তাৰপিছত ইয়াত 4 নম্বৰত দিছে জন্তুৱে নিৰ্গত কৰা কোনটো গেছ উদ্ভিদে খাদ্য সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰে, ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন চি টো ৰাইট, কাৰ্বন ডাই অক্সাইড। কোৱেশ্চন নম্বৰ 5 দিছে জীৱৰ শ্ৰেণী বিভাগৰ মূল কাৰণ কি, এইটো অপশ্যন বি টো ৰাইট হ'ব, ইহঁতৰ সদৃশ্য আৰু পাৰ্থক্য বুজাটো। কোৱেশ্চন নম্বৰ 6 দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাধাৰণতে তলৰ কোনটো জন্তু পোৱা নাযায়, এইকেইটা জন্তুৰ নাম দিয়া হৈছে, তাৰ ভিতৰত কোনটো পোৱা নাযায়, অপশ্যন চি টো হ'ব মেৰু ভালুক। 7ত দিছে কোন ধৰণৰ উদ্ভিদ মাটিৰ ওপৰত বিস্তাৰিত হৈ বৃদ্ধি পায়, সেইটো হ'ল অপশ্যন বি টো ৰাইট, হেঁচা গছ। কোৱেশ্চন নম্বৰ 8ত কি দিছে মনকত আৰু ডাইকট জীৱৰ মাজত প্ৰধান পাৰ্থক্য কি, মনকটত এটা কটিলত ডাকাইটো দুটা, ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন বি টো ৰাইট হ'ব। নেক্সট 9 নম্বৰৰ যিটো প্ৰশ্ন দিছে সেইটো তলৰ কোনটো ডাইকট উদ্ভিদৰ উদাহৰণ, সেইটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন বি টো ৰাইট, চচৈপাহ। কোৱেশ্চন নম্বৰ 10ত কি দিছে পানীত সাঁতোৰৰ বাবে মাছৰ কোনটো অভিযোজনত সহায় কৰে, সেইটো হ'ব অপশ্যন বি টো পাখি আৰু সৰু সৰু শৰীৰ। 11 নম্বৰত দিছে গৰম মৰুভূমিৰ উত্তৰ এটা কোষ থকা মানে কাৰণ কি, অপশ্যন বি টো ৰাইট হ'ব, খাদ্যৰ অভাৱৰ সময়ত খাদ্য সঞ্চয় কৰাটো। 12 নম্বৰ যিটো প্ৰশ্ন সেইটো হাঁহৰ জালৰ দৰে ভৰিৰ উদ্দেশ্য কি, হাঁহৰ মানে জালৰ দৰে ভৰি আছে তাৰ উদ্দেশ্য কি, এইটো অবভিয়াছলি বি টো ৰাইট হ'ব, সাঁতোৰৰ বাবে সহায় কৰাটো। 13ত যিটো প্ৰশ্ন দিছে সেইটো কেৰেলাৰ চাইলেণ্ট ভেলী যে অৰণ্য ৰক্ষাৰ বাবে কোনটো আন্দোলন সফল হৈছিল, চাইলেণ্ট ভেলী ৰক্ষা আন্দোলন সেইটো সফল হৈছিল। ডক্টৰ ৰবীন বেনাৰ্জী কোন আছিল আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত তেওঁৰ অৱদান কি আছিল, ইয়াৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব, অপশ্যন বি টো ৰাইট হ'ব। কোৱেশ্চন নম্বৰ 15 আজি লাষ্ট কোৱেশ্চনটো হয় বনাঞ্চল ধ্বংসৰ ফলত পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰে, ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব, অবভিয়াছলি অপশ্যন বি টো ৰাইট হ'ব। ভিডিঅ'টো আৰু লেন্দি নকৰোঁ, এইখিনি আছিল ভিডিঅ'। যদি তোমালোকে কোনো প্ৰশ্ন নুবুজা যিটো কমেণ্ট ছেকশ্যন আছে তাত কমেণ্ট কৰিব চেষ্টা কৰিবা।